লাজ রাজে রাজুর মতির কাজুর কাজ উড়লে হাও লাজ 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 কি লাজে মোর বলতে মৃদুলনাথ যোগা অফিচিয়েল চেনেলত সকলো বন্ধু বান্ধৱীক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটি নতুন ভিডিঅ'টো হৈছে গেছৰ প্ৰব্লেমৰ কাৰণে চলিউশ্যনৰ ভিডিঅ'। ইয়াত মই দুটামান আসনৰ বিষয়ে ক'ম আৰু সেইকেইটা আসন সকলো লোকে কৰিব পাৰিব আৰু সেই আসনকেইটা কৰি আমি যিমান ডাঙৰ যি প্ৰব্লেমেই নহওক পেটৰ সমস্যা বিশেষকৈ গেছৰ প্ৰব্লেম দূৰ কৰিব পাৰিব আৰু লগতে কিডনি লিভাৰ ইত্যাদিৰ বাবেও উপকাৰী। গেছ প্ৰব্লেম হয় দুটা সমস্যাৰ ফলত, এটা হ'লে এচিড ৰিফ্লেক্সন সমস্যা আৰু এটা ইনডাইজেশ্যন প্ৰব্লেম। আৰু ইনডাইজেশ্যন প্ৰব্লেমৰ ফলত যি গেছ হয় সি আমাৰ ক্ষুদ্ৰান্ত বা বৃহদান্ত, বিশেষকৈ আমাৰ অন্ত্ৰত গেছ হয় এবিধ, আৰু এবিধ হয় এচিড ৰিফ্লেক্সনৰ ফলত। আৰু এচিড ৰিফ্লেক্সনৰ যিবিধ গেছ, সেই গেছবিধ আমাৰ শৰীৰৰ মগজুত অংশত হ'ব পাৰে বা আমাৰ পিঠিত হ'ব পাৰে, বুকুত হ'ব পাৰে, আৰু ইয়াৰ ফলত এচিড ৰিফ্লেক্সনৰ ফলতে আমাৰ বমিৰ সমস্যা হ'ব পাৰে। যেতিয়া ই ডিঙিলৈ গতি কৰে, আমাৰ খোৱা খাদ্যবোৰ ৰেচন তন্ত্ৰলৈ নগৈ সেই খাদ্যবোৰ ডিঙিৰেদি আমাৰ বমি সমস্যাৰ ফলত বাহিৰ হ'ব পাৰে সেই গেছ। গতিকে এনে সমস্যাৰ পৰা হাত সাৰিবৰ কাৰণে আমি প্ৰথমটো আসন কৰিব ওলাইছোঁ। আৰু আৰম্ভ কৰাৰ আগমুহূৰ্তত যিসকল বন্ধু মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ কৰিছোঁ, প্লিজ মোৰ চেনেলটোক এটি লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যন বেল আইকনটো দবাই দিব, যাতে মই যি ভিডিঅ' আপলোড কৰোঁ সৰ্বপ্ৰথমে আপোনালোকে চাব পাৰে। তেতিয়া আৰম্ভ কৰিছোঁ। পশ্চিম মুক্তাসনৰ এটা ভংগী, এনেকৈ ভৰিখন ভাঁজ কৰি ল'ব আৰু ৰাজহাড় মেৰুদণ্ড বিশেষকৈ ফিট হ'ব লাগিব। মেৰুদণ্ড ফিট কৰি আমি এটা গুৰুহাৰ ওপৰত, যিকোনো সো ভৰি প্ৰথম আগবঢ়াইছোঁ মই, তাৰ ওপৰত বাওঁ ভৰিখন তুলি দিছোঁ আৰু তোলাৰ পাছত গুৰুহা একে ঠাইতে থাকিব, একেটা পজিশ্যনতে থাকিব। এতিয়া আমি ভৰিখন আধা শূন্য, অৰ্ধ গোল বুলি কোৱা হয়, আধা শূন্যৰ দৰে এনেকৈ ঘূৰাই আছোঁ বাওঁফালে আৰু সোঁফালে, প্ৰায় 50 বাৰ 100 বাৰ যিমান পাৰে ঘূৰাই থাকিব। লাহে লাহে ঘূৰাওঁতে আপোনালোকে নিজেই গম পাব যে আমাৰ পেটটো পাতল হোৱা নিচিনা আৰম্ভ কৰিব। যিবোৰ খাদ্য আমাৰ বদ হজম হৈ আছে সেই খাদ্যবোৰ ৰেচন তন্ত্ৰলৈ লাহে লাহে গতি কৰিবলৈ আৰম্ভ কৰিব আৰু গেছো দূৰ হ'ব। এনেকৈ 50 বাৰ কৰিব আৰু বাওঁ ভৰিৰ ওপৰত সোঁ ভৰি তুলি বিপৰীত দিশত 50 বাৰ বা 100 বাৰ এনেকৈ লৰচৰ কৰিব। তাৰ পৰা পশ্চিম মুক্তাসন কৰিব ওলাইছোঁ। পশ্চিম মুক্তাসনৰ বাবে সৰ্বপ্ৰথমে আমি নমস্কাৰ ভংগীত ৰখিছোঁ। নমস্কাৰ বহুত এটা উত্তম আসন হয়। নমস্কাৰ আসন এক্সট্ৰা আছে, তথাপিও আমি বাওঁ হাত আৰু সোঁ হাতৰ সকলো আঙুলি, জানি আমাৰ ইয়াত 5টা আঙুলি আমাৰ দেহৰ পেটৰ অংগৰ লগত সম্বন্ধ আছে। বিশেষকৈ ইয়াৰ বিষয়ে চমুকৈ মই কৈছোঁ, বুঢ়া আঙুলি অগ্নি আৰু তৰ্জনী আঙুলি বায়ু, আকাশ, পৃথিৱী আৰু জল দ্ৰব্য। আৰু যেতিয়া আমি দুয়োখন হাত এনেকৈ লগাই দিম আৰু সেইবোৰ সমস্যা 5 দ্ৰব্যৰে আমাৰ শৰীৰটো গঠন হৈছে আৰু সেই 5 দ্ৰব্যৰ সমস্যা দূৰ হৈ আমাৰ গেছ প্ৰব্লেমো দূৰ হয়। এই নমস্কাৰ ভংগীত ৰখাৰ লগে লগে আমাৰ দেহ মন শান্ত হয়। আৰু তাৰ পৰা এনেকৈ ওপৰলৈ আমি হাত তুলিছোঁ, দীঘলীয়া উশাহ লৈ, আৰু আমাৰ কপালক আমি ভৰিত লগাবলৈ চেষ্টা কৰিছোঁ, যিমান পাৰোঁ আগলৈ হাওলিবলৈ চেষ্টা কৰিছোঁ। ৰাজহাড় ফিট হৈ থাকিব লাগিব আৰু উশাহক বাহিৰ কৰিছোঁ আৰু বাহিৰ কৰি পুনৰ উশাহ লৈ এনেকৈ নমস্কাৰ ভংগীত আহি আমি ৰখি গৈছোঁ এক ৰাউণ্ড। আৰু এনেকৈ প্ৰায় 3 বাৰ কৰিব আৰু 3 ৰাউণ্ড কৰিলেই পশ্চিম মুক্তাসন কমপ্লিট হ'ব।
আৰু পশ্চিম মুক্তাসনৰ পাছত এইবাৰ গেছৰ কাৰণে এটি উত্তম আসন যদি আপোনাৰ হাতত মুঠেই সময় নাইকিয়া তেতিয়াহ'লে আমি পৱন মুক্তাসন কৰিব লাগিব। আৰু এইখিনিতে এটা কথা ক'ব লাগিব, যিসকল লোক শকত তেওঁলোকে আগফালে হাউলি মগজুক বা কপালক ভৰিত লগোৱাটো সম্ভৱ নহয়। তেওঁলোকে বুঢ়া আঙুলি চুবলৈ যত্ন কৰিব। এনেকৈ নমস্কাৰ ভংগীত ৰখিব, ওপৰলৈ হাত তুলিব আৰু উশাহ লৈ এনেকৈ আঙুলি চুলেই হ'ব। আৰু যিমান পাৰে চেষ্টা কৰিব, যদি নোৱাৰে এনেকৈ একেটা ভংগীত ৰখি থাকিলেই হ'ল। আৰু ইয়াত ব্ৰহ্মণা লংঘনা কৰি থাকিব পাৰে, মানে উশাহ লোৱা এৰা কৰি থাকিব পাৰে বা বাহ্যিক কুম্ভকো কৰিব পাৰে, উশাহক বাহিৰত ৰাখি থৈ দিব পাৰে। তাৰ পৰা এতিয়া পৱন মুক্তাসন কৰিছোঁ। পৱন মানে হৈছে বতাহ আৰু মুক্ত, বতাহ মুক্ত আসন হয় আৰু সেই বতাহক মুক্ত কৰি আমাৰ গেছৰ সমস্যা দূৰ কৰে। সি লাগে অন্তত হওক, সি লাগে এচিড ৰিফ্লেকশ্যনৰ ফলত হওক, মানে অন্তৰ পৰা ওপৰত যি গেছেই নহওক এনেকৈ উশাহ লৈ ভৰিখন ভাঁজ কৰিছোঁ। উশাহ লৈ আমাৰ নাকক আঁঠুত লগাবলৈ যত্ন কৰিছোঁ। আৰু যেতিয়া আঁঠুত লাগি যাব আৰু তেতিয়াই উশাহক আমি বাহিৰত ৰাখি থৈ দিছোঁ। যিকণ সময় পাৰোঁ আমি অকণমান সময় উশাহক বাহিৰত ৰাখি মানে বাহ্যিক কুম্ভক কৰি আছোঁ। পুনৰ আগৰ ভংগীত আহিছোঁ। এনেকৈ 3বাৰ কৰিব বা এইটো ভংগীত 10 মিনিট সময় ৰখি থাকিব পাৰিলেও হ'ব। আৰু যিসকল লোক শকত তেওঁলোকে এনেকৈ নাকক আঁঠুত লগাব নোৱাৰিব পাৰে, তেওঁলোকে এনেকৈ ৰখি থাকিলেই হ'ল। উশাহক বাহিৰ কৰি এনেকৈ ৰখি থাকিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। এইকেইটা কৰিলে আপোনালোকে গেছৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। ধন্যবাদ।